মানিকপুৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ এক বিশেষ পৰিৱেশ আৰু মই আছোঁ বৰ্তমান মানিকপুৰৰ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত মই আছোঁহি আৰু এক সুন্দৰ আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰি আছে যিহেতুকে নামতীসকলক লৈ পেলাই এক বিশেষ ৰেকৰ্ড কৰিবৰ কাৰণে সাজু হৈছে আছাম বুকছ অফ ৰেকৰ্ড কৰিবৰ কাৰণে সাজু হৈছে আৰু সেয়া হৈছে হাউলিত আৰু হাউলি ৰাস উদযাপন সমিতি বা হাউলি ৰাস মন্দিৰ উদ্যোক্তা সমিতিয়ে এক বিশেষ পদক্ষেপ লৈছে য'ত আচলতে যি নামনি অসমৰ নামতীসকল আছে তেওঁলোকক লৈ পেলাই 5,000 নামতীক লৈ পেলাই এক বিশেষ আছাম বুকছ অফ ৰেকৰ্ড কৰিবৰ কাৰণে সাজু হৈছে আৰু গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ ইয়াত আচলতে মানিকপুৰ বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা নামতীসকল বা আইসকল আহিছে তেওঁলোকে আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে আৰু আচলতে এক সুন্দৰ এক পৰিৱেশ সৃষ্টি মুখৰিত হৈ পৰিছে এই সুন্দৰ পৰিৱেশ আকাশ বতাহ এক প্ৰকাৰ আধ্যাত্মিক পৰিৱেশ বিৰাজ হৈছে আৰু গোটেই সুন্দৰ পৰিৱেশটো আপোনালোকক আই লাভ মানিকপুৰ দৰ্শকসকলক মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আগষ্ট মাহৰ 10 তাৰিখ যদি সকলোবোৰ ঠিকে থাকে আগষ্ট মাহৰ 10 তাৰিখে এটা দিন ধাৰ্য কৰিছে য'ত আচলতে আছাম বুকছ অফ ৰেকৰ্ড কৰিবৰ কাৰণে সাজু হৈছে আৰু মানিকপুৰ বৃহত্তৰ অঞ্চলটো সেয়া লাগিলে বালাপেট হওক চকীহেলি হওক চান্দামাৰী হওক অদলাগুৰি হওক টুমপাৰা হওক কাহিবাৰী হওক জাকুৱাপাৰ হওক মানিকপুৰ বৰবিল হওক বিভিন্ন প্ৰান্তৰ পৰা আবাদী হওক বিভিন্ন প্ৰান্তৰ পৰা নামতীসকল আহিছে আৰু তেওঁলোকে সুন্দৰ এক পৰিৱেশৰ মাজেৰে ইয়াত নাম পৰিৱেশন কৰি আছে আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আচলতে দেখি আছে এক আধ্যাত্মিক পৰিৱেশ আৰু পুনৰবাৰ কৈছোঁ যে আচলতে যিহেতুকে বিহুৰ জৰিয়তে এক সুন্দৰ পৰিৱেশ সৃষ্টি হ'ল বিহুৱে আচলতে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিব সক্ষম হ'ল বিহুৰ জৰিয়তে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিলে তাৰপিছত ঝুমুৰে কৰিলে আৰু এইবাৰ আছাম বুকছ অফ ৰেকৰ্ড কৰিবৰ কাৰণে সাজু হৈছে নামতীসকল আৰু এওঁলোকে নিজৰ সকলোবোৰ ঘৰৰ কাম বাদ দি হ'লেও এনেদৰে আহিছে আৰু ইয়াৰ আগতে দেখুৱাইছিলোঁ আপোনালোকক এই বিশেষ পৰিৱেশ কঁঠালগুৰিৰ পৰা আৰু আজি কঁঠালগুৰিত নহয় মানিকপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত এনেদৰে আচলতে বিভিন্ন প্ৰান্তৰ পৰা আইসকল আহিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আইসকল আহি পেলাই এনেকুৱা এটা পৰিৱেশৰ বিৰাজ কৰিছে ইয়াতে বয়সৰ কোনো সীমা নাই সকলোৱে আহিছে এয়া চাওক সকলোৱে আহি পেলাই আধ্যাত্মিক পৰিৱেশ বিলি হৈছে কাৰণ কিয় আমি সকলোৱে জানো যে আচলতে নামেৰে আমি এইবাৰ আছাম বুকছ অফ ৰেকৰ্ড কৰিবৰ কাৰণে সাজু হৈছোঁ আৰু তেনেকুৱা এটা পৰিৱেশত মই আছোঁ বৰ্তমান মানিকপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত সুন্দৰ এক পৰিৱেশ বুলি ক'ব পাৰি কেনেকুৱা লাগিছে বাইদেউ ভালে লাগিছে ভাল লাগিছে হয় আৰু এই যে আমাৰ নামৰ প্ৰতি যে আমাৰ এটা ইচ্ছা সেইখিনি আচলতে আমাৰ যে খং ৰাগ অভিমান নোহোৱা কৰি পেলাই আধ্যাত্মিক পৰিৱেশত যেতিয়া বিৰাজ হয় তেতিয়া নিশ্চয়কৈ মনবিলাকো ভাল লাগে সকলো ঘৰৰ কাম বাদ দি আপোনালোকে আহিছে আৰু আগষ্ট মাহৰ 10 তাৰিখ যদি ঠিক থাকে সেইদিনাখন আপোনালোকে আছাম বুকছ অফ ৰেকৰ্ড কৰিব আজি কেনেকুৱা অনুভৱ হৈছে আজিতো ভালে লাগিছে মানে আশা কৰে যে আপোনালোকে সফল হ'ব হয় সেইটো কি আৰু মানে সকলোৱে নিজৰ ঘৰৰ কাম বাদ দি হ'লেও এনেদৰে আহিছে এক সুন্দৰ পৰিৱেশ বুলি ক'ব পাৰি আৰু ইমান গৰমতো আমাৰ লগত আছে বাইদেউ এগৰাকী কেনেকুৱা লাগিছে আজি ভালে লাগছে বহুত গৰমো দিছে ন বহুত গৰম দিছে তথাপিতো আহিবই লাগিব এই আহিবই লাগিব যিমান যি হ'লে আহিবই লাগিব আহিবই লাগিব আৰু এয়া হৈছে আচলতে আহিবই লাগিব যিমান গৰম দিলেও আহিব লাগিব কাৰণ কি আমি আচলতে আমাৰ যি আধ্যাত্মিকতা সেই আধ্যাত্মিকতা পাহৰি যাব নালাগে আৰু সেইবাবে এটা সুন্দৰ পৰিৱেশ বুলি ক'ব পাৰি ইপিনে যদি মই দেখাব কওঁ ইপিনে চাব পাৰে দেখিছে বিভিন্ন প্ৰান্তৰ পৰা আইসকল আহিছে আহি পেলাই এক সুন্দৰ পৰিৱেশত আচলতে বিলীন হৈছে তেওঁলোকে আৰু যিহেতুকে আগষ্ট মাহৰ 10 তাৰিখে এওঁলোকে সাজু হৈছে আৰু যদি সকলো ঠিকে থাকে আগষ্ট মাহৰ 10 তাৰিখ আৰু হয়তো কিবা অসুবিধা হ'ল এদিনটো পিছাব পাৰে কিন্তু আগষ্ট মাহৰ 10 তাৰিখে এওঁলোকে আচলতে সাজু হৈছে আছাম বুকছ অফ ৰেকৰ্ড কৰিবৰ কাৰণে বাইদেউ কেনেকুৱা লাগিছে ভাল লাগিছে বহুত গৰম আৰু অতিমাত্ৰা গৰমত তথাপিতো আৰু নামৰ উৎসাহত আহিছে ভাল লাগিছে বাইদেউ কেনেকুৱা লাগিছে ভাল লাগিছে সকলোকে একেলগে লগ হৈ আমি মহিলাসকল একগোট হৈ ভাল লাগিছে ক'ৰ পৰা আহিছে আপোনালোকে ক'ৰ পৰা আহিছে আমি ভাটিপুৰৰ পৰা আহিছোঁ এটা আবাদী ভাটিপাৰা চকীহেলি জাওবাৰী বৰবিল সকলোৰে পৰা আহিছে সকলোৱে লগ হৈছে আধ্যাত্মিক পৰিৱেশত বিলীন হৈছে নিশ্চয় ভাল লাগিছে আৰু আগষ্ট মাহৰ 10 তাৰিখ যদি ঠিকে থাকে সেইদিনাখন আছাম বুকছ অফ ৰেকৰ্ড কৰিব এটা মনত কেনেকুৱা অনুভৱ হৈছে বহুত মানে ভাষা বুজাব নোৱাৰা ভাষা মানে কি মানে বহুত এনেকুৱা ভাল লাগিছে এনেকুৱা দিন কোনোদিন দেখা নাই ধৰি লও আজি নতুনকৈ আহিছে পাইছোঁ বহুত ভাল লাগিছে আৰু কি সঁচাকৈ বহুত বেছি ভাল লগা এটা কথা আৰু আছাম বুকছ অফ ৰেকৰ্ড কৰিবৰ কাৰণে অলপ সাজু হৈছে আৰু আপোনালোকক দেখুৱাইছে বিশেষ পৰিৱেশটো মানিকপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত এনেদৰে আছে বিভিন্ন প্ৰান্তৰ পৰা আইসকল আহিছে নামতীসকল আহিছে আহি পেলাই এনেকৈ নাম পৰিৱেশন ব্যস্ত হৈ পৰিছে সমান্তৰালকৈ আচলতে শিকাবৰ কাৰণে বিভিন্ন জ্যেষ্ঠসকল আহিছে আৰু এক সুন্দৰ পৰিৱেশ বুলি ক'ব পাৰি কেনেকুৱা লাগিছে ভাল লাগিছে আমাৰ ভাল লাগিছে আপোনাৰ ক'ৰ পৰা আহিছে অদলাগুৰি কলিতাপাৰাৰ পৰা আমি নাম গাবলৈ আহিছোঁ আপোনালোকৰ নামদলটোৰ নাম কি নপুৰ নামদল আচলতে বিভিন্ন প্ৰান্তৰ পৰা নামদলসকল আহিছে আহি পেলাই সুন্দৰ পৰিৱেশ বিলীন হৈছে বাইদেউ কেনেকুৱা লাগিছে ভাল লাগিছে আৰু আচলতে বহুত গৰম বহুতে কৈছে গৰম তথাপি কিন্তু আহিছে এই যে আমাৰ ভক্তিভাৱ বা বিশ্বাস ধৰ্মৰ প্ৰতি সেইটোৱে নিশ্চয় মানুহবিলাক এনেকৈ টানি আনে গৰমত হয় নে নহয় ভাল লাগিছে আৰু ফূৰ্তিতে আহিছোঁ আৰু নাম হয় না
তো এটা পৰিৱেশ আছে সকলোৱে আচলতে কৈছে যে যিমান গৰম হ'লেও অলপ আহিবই, কাৰণ আধ্যাত্মিকতা আমি এৰি যাব নালাগে আৰু এক সুন্দৰ পৰিৱেশ বুলি ক'ব পাৰি। আৰু সকলোৱে আচলতে ইয়াতে এনেদৰে একলগ হৈ পেলাই আৰু জ্যেষ্ঠসকলো আহিছে, এটা সুন্দৰ পৰিৱেশ বুলি ক'ব পাৰি। সকলোৱে আচলতে একলগ হৈছেহি আৰু এটা ভাল পৰিৱেশ বুলি ক'ব পাৰি, যিহেতুকে আছাম পুষ্প ৰেকৰ্ড কৰিবলৈ সাজু হৈছে। বাইদেউ কেনেকুৱা লাগিছে? ভালেই লাগিছে। ভালে লাগিছে। হয়। আৰু লাহে লাহে আৰু বেছি দিন নাই, নাই আগষ্ট মাহৰ আজি 2 তাৰিখ। হয়। আৰু কেইদিন এতিয়া আমি আখৰা চলি আছে চলি আছে। ইয়াতে। আপোনাৰ নামদলটোৰ নাম কি? জোৎস্না মাইৰে। আপোনালোকৰ নামদলটোৰ নাম? নামদলটোৰ নাম কি আছিলে বোলে? যি কি নহওক নামদলৰ নাম পাহৰি নামদলটোৰ নাম পাহৰি গৈছে, একো নহয়। আপোনালোকৰ নামদলটোৰ নাম কি? নামদলটোৰ নাম মিলিজুলি। মিলিজুলি নামদলৰ পৰা আদি কৰি বিভিন্ন প্ৰাণ নামদল থকা আছে আৰু সকলে মিলিজুলি পেলাই নাম পৰিৱেশন কৰি আছে আৰু এটা ভাল লগা পৰিৱেশ বুলি ক'ব পাৰি। আৰু আপোনালোকক দেখুৱাইছে আইলা মানে দৰ্শকৰ এই বিশেষ পৰিৱেশটো। বাইদেউ কেনেকুৱা লাগিছে? নমস্কাৰ। আজি আমি ইয়াতে উপস্থিত হৈ বহুতেই ভাল লাগিছে আৰু আমি অসম বুকছ অফ ৰেকৰ্ডত আমি অংশগ্ৰহণ কৰিবলৈ লৈছোঁ আৰু তেনেকুৱা এটা অনুষ্ঠানত আমি অংশগ্ৰহণ কৰি আমি মানে তাতে উপস্থিত হৈ থাকি মানে খুবেই নিজেই মানে বহুত ভাগ্যৱান বুলি ভাবিছোঁ। আৰু আজি অনুষ্ঠানটি আমাৰ বৰ ধুনীয়া হৈছে, ছাৰসকলে আহি আমাক যে শিকাইছে। আপোনালোকৰ নামদলটোৰ নাম কি? আমাৰ হৈছে মাণিপুৰ, এই গীতাসত্ৰ। তো কৈছে আচলতে তেওঁলোক খুব আনন্দিত হৈ পৰিছে আৰু এনেকুৱা নিশ্চয় ৰেকৰ্ড আগতে কৰা নাই আপোনালোকে? আগতে কৰা নাই। আজি আমি যাম আৰু তেওঁলোক মনটা ভাল লাগি আছে আৰু আখৰাত ব্যস্ত হৈ পৰিছে আৰু খুবেই ভাল লগা বুলি কৈ আছে। আৰু এনেদৰে আচলতে জ্যেষ্ঠসকল আহিছে, যি নামৰ লগত ওতঃপ্ৰোত হৈ জড়িত, তেওঁলোক আহিছে আৰু এটা ভাল লগা পৰিৱেশ বুলি ক'ব পাৰি। আৰু খুব সুন্দৰ এটা পৰিৱেশ বুলি ক'ব পাৰি। বিভিন্ন প্ৰান্তৰ পৰা ইয়াত লোকসকল আহিছে আৰু তেওঁলোকে আহি পেলাই ইয়াত নাম পৰিৱেশন কৰিছে। ইয়াতে মই কৈছোঁৱে যে সৰু ডাঙৰ বুলি কথা নাই, বয়সৰ কোনো সীমা নাই। ছাত্ৰী এগৰাকী হয়তো। তোমাৰ নামটো কি? লক্ষী দাস। আৰু তোমালোকৰ নামদলটো? মা লক্ষ্মী নামদল। আৰু এই যে তোমালোকে যে আহিছা, আগতে তোমাক লগ পাইছিলোঁ ইয়াৰ আগতে প্ৰতিবেদনত, তোমালোকে সুন্দৰকৈ আহিছা আৰু এটা ভাল পৰিৱেশৰ মাজে তোমালোকে নাম পৰিৱেশন কৰিছা। এই সৰুৰ প্ৰতি যি আছে তোমাৰ নামৰ প্ৰতি ধাউতি, এইটো কেনেকৈ আহিলে তোমাৰ আচলতে? এনে মাহঁতে যায়, মাহঁতক দেখি যাই ভাল লাগিল। বহুতে আচলতে আধুনিক নৃত্য বা বিহু নৃত্য কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰে, তুমি কিন্তু এইখিনি বয়সত নামৰ প্ৰতি আহিছা, এটা ভাল লগা কথা বুলি ক'ব পাৰি। তো মা দেউতা কাৰ পৰা উৎসাহ পাইছা মানে তোমালোকে? মায়ে ধৰে, সেই মাৰ লগত আহি সেনেকে মানে মনটো এইবাৰ মোৰো নামত যাব হয়। আচলতে সেইটো এটা ভাল লগা এটা বাৰ্তা বুলি ক'ব পাৰি। এনেকুৱা বয়সত এওঁলোকে ওলাই আহিছে, আমাৰ নামক আমি জীয়াই ৰখাৰ বাবে, আমাৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ বাবে এওঁলোকে ওলাই আহিছে। এটা ভাল লগা পৰিৱেশ বুলি ক'ব পাৰি। আৰু এজনী আছে, তুমি কি পঢ়ি আছা এতিয়া? মই ক্লাছ 10ত। ক্লাছ 10। তুমিও তেনেকৈ আহিলা, তোমাৰ বা যোনে নহওক কিয়? মোৰ আইতাৰ লগত আহিছোঁ মই। নামৰ প্ৰতি তোমাৰ ইচ্ছা আছে বা ভৱিষ্যতে তুমি কি হ'বলৈ মন? ভাল পাঠিকা হ'বলৈ মন? বহুত ইচ্ছা আছে। তো এয়া হৈছে এটা পৰিৱেশ। আৰু এনেকৈ আৰু বহু কেইগৰাকী ছাত্ৰী আছে। আৰু কি নাম তোমাৰ? বিবিচা ৰায়। আৰু তোমালোকৰ নামদলৰ নাম কি? বিষ্ণুপ্ৰিয়া নামদল। ক'ত নামদলটো ক'ৰ পৰা আহিছে তোমালোকে? পুন্দিবাৰী। বৰ্তমান সময়ত দেখিবলৈ পাওঁ যে কৰিশ্মা নাথ বা বিভিন্ন ধৰণৰ ওলাইছে আজিকালি। কৰিশ্মা নাথক ভাল পোৱা নে? পোৱা। তো এনেকুৱা ভৱিষ্যতে কৰিশ্মাৰ নিচিনা হ'বলৈ মন নে নিশা হালৰ নিচিনা হ'বলৈ মন নে নিজে কিবা এটা কৰিবলৈ মন? কৰিশ্মাৰ নিচিনা। হয়, কৰিশ্মাৰ নিচিনা হ'বলৈ বহুতৰে মন আছে। আৰু কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে। আপোনাক একে নাম দলে নেকি? এয়া হৈছে পৰিৱেশ। আচলতে বহুত গৰম, বাইদেউ বিচনী নাই, গতিকে এনেকৈ বিচি আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। আপোনাৰ নামদলটোৰ নাম কি? সত্যসন্ধ্যা নামদল। সত্যসন্ধ্যা। ক'ৰ পৰা আহিছে? জপিয়াপাৰা। গতিকে এটা পৰিৱেশ আচলতে আপুনি অকলে আৰু কোন আহিছে আপোনালোক? আছে আমাৰ পাৰ্টিৰ মানুহ। আৰু যে আপোনালোকে হাউলিলৈ যাব, নাম পৰিৱেশন কৰিব, আছাম বুকছ অফ ৰেকৰ্ডছ কৰিব, মনত কেনেকুৱা এটা অনুভৱ হৈ আছে? ভাল লাগি আছে। ঘৰৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট কৰিছেনে? কৰিছে। নিশ্চয়কৈ। আৰু এটা ভাল লগা কথা, আছাম বুকছ অফ ৰেকৰ্ডছ কৰিব এওঁলোকে আৰু মাত্ৰ কেইটামান দিন বাকী আছে। তেনেকুৱা মুহূৰ্তত এয়া মাণিকপুৰৰ যে ঐতিহ্যমণ্ডিত যে আচলতে লক্ষ্মী মন্দিৰ প্ৰাংগণ, এই লক্ষ্মী মন্দিৰ প্ৰাংগণত আপোনালোকক মই দেখুৱাই আছোঁ আইলা মাণিকপুৰ দৰ্শকৰ এই বিশেষ পৰিৱেশটো। আৰু সমান্তৰালকৈ যিহেতুকে এতিয়া সকলোৱে আচলতে অকণমান জিৰণি লৈছে, সেইটো মুহূৰ্তত দেখিছোঁ যে চেল্ফি উঠি আছিলে। নামত আহি পেলাই চেল্ফি উঠাটো ভাল লগা কথা। এনেকৈ আৰু কেতিয়া লগ পাব, হয়নে নহয়? যিকি নহওক আমাক দেখি পেলাই অকণমান চেল্ফি মোবাইলটো বন্ধ কৰি দিলে বাৰু। কি খবৰ? কেনেকুৱা লাগিছে? এনে আছোঁ ভালে। আপোনাৰ নামটোৰ নাম কি? আমাৰ নামটো ৰাধাকৃষ্ণ, আঞ্চলিক বেছিমাৰী কঁঠালগুৰিৰ পৰা আহিছে। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, ভাল অনুভৱ। খুব ভাল অনুভৱ। আৰু কেনেকুৱা লাগিছে বুলি সোধাৰ প্ৰশ্নই নাই, আচলতে সকলোৱে ভালে লাগিব। হয়তো দেখিছোঁ আপুনি এতিয়া গানো গায়, আধুনিক গীত গায়, লোকগীত গায়, এইবাৰ নাম গাবলৈ ওলাইছে। আছাম বুক কিতাপত যিহেতু সকলোৱে নাম প্ৰদৰ্শন কৰিব, ময়ো এইবাৰ মানে নামৰ দলত সহযোগ কৰিছে। নিশ্চয় ভাল লাগিব। তো এয়া হৈছে পৰিৱেশ। আৰু আপোনালোকক দেখুৱাই আছোঁ গোটেই পৰিৱেশটো। আহক আমি আৰু এই নামৰ মাজলৈ আকৌ আমি উভতি যাওঁ।